নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত আমি নিজৰ ইনফৰমেশ্যনখিনি কেনেকৈ অনলাইনত এণ্ট্ৰি কৰিম সেই বিষয়ে আলোচনা কৰিম। তেন্তে আহক আমি আগবাঢ়োঁ। পোনপ্ৰথমে আমি অসম চৰকাৰে মুকলি কৰা পৰ্টেলটোক খুলিব লাগিব আৰু এই পৰ্টেলত থকা সোঁফালে থকা লগইন অপশ্যনটো আমি ক্লিক কৰিব লাগিব। এতিয়া যোৱাবাৰ আমি ইতিমধ্যে ক্ৰিয়েট একাউণ্ট কৰিছোঁৱে, সেইকাৰণে আমি ইউজাৰ নেম দিব লাগিব। ইউজাৰ নেমটো হ'ব আপোনালোকৰ মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটো হ'ল আপোনালোকে যিটো দিছিল। দুটা দিয়াৰ পিছত আপুনি লগ ইন কৰিলেই আপোনাৰ প্ৰফাইলটো এনেকৈ খোল খাব। এয়া দেখিবলৈ পাইছেই, এইটো আপোনাৰ প্ৰথম পেজটো। এইটোক আমি কি বুলি ক'ম? প্ৰফাইল। এই দেখিবলৈ পাইছে এইটো প্ৰফাইল হয়। আৰু আমি যদি এই পেজটো মন কৰোঁ তেতিয়া দেখিবলৈ পাম বাওঁফালে আছে ডেছবৰ্ড আৰু তাৰ তলত আছে প্ৰফাইল। আৰু যদি সোঁফালে চাওঁ একেবাৰে ওপৰত আছে এটা কাৰ চিন, আৰু যদি আমি ক্লিক কৰি দিওঁ আমি দেখিবলৈ পাম হোম, প্ৰফাইল, চেঞ্জ পাছৱৰ্ড আৰু লগ আউট। অৰ্থাৎ আমি পাছৱৰ্ডটো যদি চেঞ্জ কৰিবও লাগে তেতিয়া আমি চেঞ্জ কৰিব পাৰিম। এই ডেছবৰ্ডখন ক্লিক কৰি দিলোঁ। ইয়াত দেখিবলৈ পাইছে যিহেতু আমি প্ৰথমবাৰ অ'পেন কৰিছোঁ সেইকাৰণে আমি প্ৰফাইলৰ কমপ্লিটেড পাৰ্চেণ্টেজ দেখুৱাই আছে অনলি 0। আৰু যিমানে আমি ষ্টেপবোৰ কমপ্লিট কৰিম সিমানে পাৰ্চেণ্টেজবোৰ বাঢ়ি আহিব। তেন্তে আহক আমি প্ৰফাইলত ক্লিক কৰোঁ। এতিয়া আমি নিজৰ ডাটাখিনি ভৰাবলৈ প্ৰফাইলত ক্লিক কৰিম আৰু প্ৰফাইলত ক্লিক কৰাৰ পিছত ডাটাখিনি আমি এণ্ট্ৰি কৰিবলৈ এডিট যোনটো অপশ্যন আছে তাত আমি ক্লিক কৰিব লাগিব। এডিট অপশ্যনটো ক্লিক কৰাৰ পিছত আমি প্ৰফাইলৰ প্ৰথম পেজটোলৈ আহিছোঁ। এয়া চাওক, আমি টোটেল দেখিবলৈ পাইছোঁ 11টা ষ্টেপ আছে, অৰ্থাৎ 11খন ফৰ্ম আমি ফিল আপ কৰিব লাগিব শুদ্ধকৈ। আৰু তাৰ কাৰণে আমি ডাটাখিনি আগতীয়াকৈ ল'ব লাগে, সাজু কৰি থ'ব লাগে। এয়া চাওক, প্ৰথম ফৰ্মখনত কি আছে? এলিমেণ্টেৰী টিচাৰ / ছেকেণ্ডেৰী টিচাৰ। আমি যদি এলিমেণ্টেৰী হয় তেতিয়া এলিমেণ্টেৰী টিচাৰত ক্লিক কৰিব লাগিব আৰু তাৰপিছত আমি নিজৰ স্কুলখন ছিলেক্ট কৰিব লাগিব। জুনিয়ৰ বেচিক স্কুল বা লৱাৰ প্ৰাইমেৰী স্কুল বা MV স্কুল বা আপাৰ প্ৰাইমেৰী স্কুল যিখনে হওক তেনেকৈ আমি ছিলেক্ট কৰিব লাগিব। তাৰপিছত আমি কেটেগৰী অফ টিচাৰত যাব লাগিব। ইয়াতে আমি কোনটো কেটেগৰী টিচাৰত পঢ়োঁ, ষ্টেট পুল, SSC কণ্ট্ৰেকচুৱেল নে আমি ষ্টেট পুল LP, আমি যিটো কেটেগৰীত পঢ়োঁ সেইটো কেটেগৰী ছিলেক্ট কৰি পেলাই আমি শুদ্ধকৈ ছিলেক্ট কৰিব লাগিব। তাৰ নেক্সট অপশ্যনটো হৈছে লেংগুৱেজ। আমি কোনটো লেংগুৱেজ আমাৰ কি আছিলে, আছামিজ নে বেংগলী নে বড়ো নে হিন্দী নে আন কিবা, গোটেইখিনি ছিলেক্ট কৰাৰ পিছত আমি ছেভ কৰিব লাগিব আৰু নেক্সট কৰিব লাগিব। আৰু যদিহে ছেকেণ্ডেৰী টিচাৰ হওঁ তেতিয়াহ'লে আমি টিচাৰৰ কেটেগৰীত পঢ়োঁ নে টিউটৰত পঢ়োঁ সেইটো ছিলেক্ট কৰিব লাগিব। যদি আমি টিচাৰ হয় টিচাৰ ছিলেক্ট কৰিলোঁ। তাৰপিছত টিচাৰ টাইপটো চাওঁ, কণ্ট্ৰেকচুৱেল, ফিক্স পে, IT টিচাৰ, আদাৰ। আৰু যদি ৰেগুলাৰ হওঁ ৰেগুলাৰ বুলি ছিলেক্ট কৰি লৈছোঁ নিজে মই। তাৰপাছত মই ছিলেক্ট কৰিম টিচাৰ্ছ কেটেগৰী, মই কোনটো কেটেগৰীত পঢ়োঁ, এছিষ্টেণ্ট গ্ৰেজুৱেট টিচাৰ, এছিষ্টেণ্ট হেডমাষ্টাৰ, এছিষ্টেণ্ট ইণ্টাৰমিডিয়েট টিচাৰ, হেডমাষ্টাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, প্ৰিন্সিপাল বা ভাইচ প্ৰিন্সিপাল। যিহেতু মই PGT হওঁ, পষ্ট গ্ৰেজুৱেট টিচাৰ, আমি ছিলেক্ট কৰি দিছোঁ তেনেকৈ। আৰু আমাৰ এপইণ্টমেণ্ট অথৰিটিও ছিলেক্ট কৰিব লাগিব আমি। আপুনি BEOৰ আণ্ডাৰত পঢ়োঁ নে ডেপুটি ইন্সপেক্টৰ অফ স্কুলছৰ আমাক এপইণ্টমেণ্ট অথৰিটি হয় নে যি হয়। আমাৰ ক্ষেত্ৰত PGT ক্ষেত্ৰত আমি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পঢ়োঁ কাৰণে ডাইৰেক্টৰ ছেকেণ্ডেৰী বুলি আমি ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত নেক্সট অপশ্যনটো আছে ছাবজেক্ট এপইণ্টেড, অৰ্থাৎ আমাক কোনটো ছাবজেক্টৰ কাৰণে ছিলেক্ট কৰা গৈছে। ইয়াতে এখন লিষ্ট এখন ওলাব, একাউণ্টেঞ্চি, এগ্ৰিকালচাৰ, এন্থ্ৰপলজি, বেংগলী, যিটো ছাবজেক্টৰ কাৰণে হয় আৰু আমি নিজৰ ছাবজেক্টটো এনেকৈ ছিলেক্ট কৰি ল'ম। গোটেইখিনি তথ্য শুদ্ধকৈ ভৰাৰ পিছত আমি তলত থকা অপশ্যন ছেভটো আমি ক্লিক কৰি দিম যাতে আমাৰ ডাটাখিনি ষ্ট'ৰ হৈ যায়। তাৰপিছত আমি ডাটাখিনি ছেভ হোৱাৰ ন'টিফিকেশ্যন পাম আৰু এই দেখিব পাৰিছে গ্ৰীণ কালাৰ যোনটো ন'টিফিকেশ্যন সেইটোৱে প্ৰফাইল ছেভ ছাকচেছফুলি। তাৰপিছত আমি নেক্সট বুটামটো ক্লিক কৰি দিম, তেতিয়া আমি নেক্সট ষ্টেপলৈ যাব পাৰিম। এতিয়া প্ৰথম ষ্টেপ, নেক্সট ষ্টেপলৈ যাবলৈ আমি নেক্সট বুটামটো টিপিব লাগিব। এইটো হ'ল 2 নম্বৰ ষ্টেপ, অৰ্থাৎ 2 নম্বৰ ফৰ্ম। ইয়াত চাওক, ইয়াত আমি কি ভৰাব লাগিব, নিজৰ পাৰ্চনেল ডিটেইলখিনি আমি ভৰাব লাগিব। এইখন ফৰ্ম ফিল আপ কৰাটোও সহজ। ইয়াত আটাইতকৈ জটিল বস্তুটো হ'ল টিচাৰ বা এমপ্লয়ী কোড। এইটো একেবাৰে সহজ। আমি ৰিমছ এপ্লিকেশ্যনত যেতিয়া আমি ৰেজিষ্টাৰ কৰিছিলোঁ
তাত আমি যিটো টিচাৰ ইউনিক আদি পাইছিলোঁ সেইটোৱে হ'ব আমাৰ টিচাৰ বা এমপ্লয়ি কোড একে। বা আমি যদি পুৰণা হওঁ তেন্তে হ'লে আমি HRMS আগতো আমি এখন ফৰ্ম ফিল আপ কৰিছিলোঁ 2017 চনমানত। তেতিয়া আমি যিটো কোড পাইছিলোঁ সেইটোৱে আমাৰ টিচাৰ বা এমপ্লয়ি কোড। আনটো গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ ফটোখন। এই ফটোখন 200 KBৰ ভিতৰত হ'ব লাগিব। আৰু আমি যদি চাওঁ ছিগনেচাৰটো আমাৰ 50 KBৰ ভিতৰত হ'ব লাগিব। আৰু আমি এইটো আগতেই বনাই থ'লে সুবিধা হ'ব। মোৰ আগতে বনাই আছে, সেইকাৰণে মই জাষ্ট এই প্ৰফাইল ইমেজত আমি ক্লিক কৰি দিলোঁ, কেমেৰা যোনটো আইকন তাতে ক্লিক কৰি দিলোঁ আৰু নিজৰ ফটোখন চিলেক্ট কৰিলোঁ। আৰু চিলেক্ট কৰি আমি এনেকৈ অ'পেন কৰিব লাগিব। অ'পেন কৰিলে আমাৰ লগালগ আপলোড হৈ গ'ল, দেখিছে এখন মোৰ ফটো। আৰু নেক্সটখন হ'ল ছিগনেচাৰ। তেনেকৈ আমি ক্লিক কৰি দিলোঁ আৰু মোৰ ছিগনেচাৰটো মই এনেকৈ আপলোড কৰি দিলোঁ। এনেদৰেই মই নিজৰ ফৰ্মখন ফিল আপ কৰিলোঁ আৰু ছেভ বুটাম টিপাৰ পিছত মই আকৌ নেক্সট কৰি দিলোঁ। নেক্সট কৰি দিয়াৰ পিছত আমি এনেকুৱা এখন উইণ্ড' পাম। 3 নম্বৰ ষ্টেজত আমি নিজৰ একাডেমিক কোৱালিফিকেশ্যনখিনি ভৰাব লাগিব। একাডেমিক কোৱালিফিকেশ্যন মানে আমি ইয়াতে ভৰাব লাগিব নিজৰ মেট্ৰিকৰ পৰা আমি MA বা আমি BA হওক বা যিমানখিনি পাৰোঁ আমি যিখিনি আমাৰ একাডেমিক হয় সেইখিনি আমি ইয়াত ভৰাব লাগিব। ইয়াত দেখিব পাইছে, ইয়াত গোটেইখিনি অপশ্যন আছে, BA, BSc, MCom, BCom, অনাৰ্ছ আছে নাই গোটেইখিনি। নিজৰ একাডেমিক ডাটাখিনি ভৰোৱাৰ পিছত আমি ছেভ আৰু তাৰপিছত আমি নেক্সট কৰি দিম আৰু আমি তেতিয়া 4 নম্বৰ ষ্টেপলৈ আমি যাব পাৰিম। 4 নম্বৰ ষ্টেজত নিজৰ প্ৰফেশ্যনেল আৰু আমাৰ আদাৰ কোৱালিফিকেশ্যনখিনি ভৰাব লাগিব। অৰ্থাৎ আমি ইয়াতে BEd ভৰাব লাগিব আৰু টেটৰ যিখিনি আমি নম্বৰ পাইছোঁ সেইখিনি আমি ভৰাব লাগিব। তাৰপিছত আমি ছেভ আৰু নেক্সট কৰি দিম। তাৰপিছত আমি 5 নম্বৰ ষ্টেজলৈ যাব পাৰিম। 5 নম্বৰ ষ্টেজত আমি নিজৰ ছাৰ্ভিচ ডিটেইলখিনি ভৰাব লাগিব। অৰ্থাৎ নেম অফ দ্য পষ্ট হেল্ড, মিডিয়াম অফ স্কুল, ছাবজেক্টছ, কেটেগৰী অফ দ্য পষ্ট, পে স্কেল, গ্ৰেড পে, এপইণ্টমেণ্ট লেটাৰ নং ইত্যাদি। গোটেইখিনি তথ্য ভৰোৱাৰ পিছত আমি ছেভ বুটামটো ক্লিক কৰি দিম আৰু প্ৰফাইলটো ছেভ হোৱাৰ পিছত আমি নেক্সট বুটামটো ক্লিক কৰিম। আৰু এনেদৰে আমি 6 নম্বৰ ষ্টেপলৈ যাব পাৰিম। 6 নম্বৰ ষ্টেজত আমি চেলাৰী আৰু নিজৰ বেংকৰ লগত জড়িত তথ্যখিনি দিব লাগিব। বেংকৰ একাউণ্ট নম্বৰ, IFSC কোড, আমাৰ ধৰি লওক ব্ৰাঞ্চ কোড। আৰু মন কৰিবলগীয়া এইটো যে আমি য'ত ষ্টাৰ মাৰ্ক আছে সেইবোৰহে ফিল আপ কৰিব লাগে। বাকী য'ত ষ্টাৰ মাৰ্ক নাই আমি সেইবোৰ ফিল আপ নকৰিলেও চলি যাব। শ্ৰদ্ধাৰ দৰ্শকসকল, আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ইয়াৰ বাকীখিনি পাৰ্ট আমি অহা ভিডিঅ'ত আলোচনা কৰিম। সময়ৰ তাগিদাত বৰ্তমান এই ভিডিঅ'টো আমি ইয়াতে অন্ত পেলাইছোঁ। ধন্যবাদ।